কি বিষয় আছিল আজি আমি ডিমৌ মহোদয় ছাত্ৰকতা সভাৰ হয় আমি ৰাজমাৰী চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় শুভ উদ্বোধনী অনুষ্ঠানত মাননীয় অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি লগ কৰিছোঁ এই কাৰণে লগ কৰিছোঁ যে আমি যোৱা 24 তাৰিখে এপ্ৰিল মাহত আমি আমাৰ ডিমৌ মহাবিদ্যালয়ৰ ছাত্ৰকতা সভাৰ তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মামা আমি এখন ৰাজচক্ৰ বিষয়াৰ যোগেদি আমি এখন স্মাৰকপত্ৰ দিছিলোঁ এই স্মাৰকপত্ৰত উল্লেখ আছিল যে আমাৰ মহাবিদ্যালয়বিলাকত একেটা মাহতে নামভৰ্তি আৰু ফৰ্ম ফিলাপৰ মাচুল মানে 10,000 টকা আমি দিবলগীয়া হৈছে আৰু মামাই কৈছিল সম্পূৰ্ণ বিনামূলীয়া তেওঁ তেতিয়া বিত্তমন্ত্ৰী শিক্ষামন্ত্ৰী আছিলে এতিয়া আমি ক'ব খুজিছোঁ তেওঁ কৈ দিছিলে সকলোবোৰ বিনামূলীয়া কিন্তু আমি এতিয়ালৈকে বিনামূলীয়া হোৱা নাই কি APL কি BPL তেওঁ কৈছিলে কিন্তু হোৱা নাই এইবাবে আমি আজি অসমৰ শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াক আমি লগ কৰিছোঁ আৰু স্মাৰকপত্ৰ আজিও দিছোঁ যাতে আমাৰ এই সমস্যাটো নামভৰ্তি আৰু ফৰ্ম ফিলাপৰ সমস্যাটো অতি শীঘ্ৰে সমাধান হ'ব বুলি আমি দাবী জনাইছোঁ আৰু আশা কৰিছোঁ এই সমস্যা সমাধান কৰিব বুলি পূৰ্ব মন্ত্ৰীয়ে কৈছিলে যে মাচুল মুক্ত হ'ব শিক্ষা অনুষ্ঠান আমি গোটেই বিষয়টো পৰীক্ষা কৰি আছোঁ আমি কৈছোঁ যে টিউশ্যন ফিজটো আমি চৰকাৰে ৰেহাই দিওঁ কিন্তু মহাবিদ্যালয়খনে নিৰ্দিষ্টভাৱে কি মাচুল লৈছে এইটো মই পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছোঁ ধন্যবাদ